গুড মৰ্ণিং মাইনা ব্লগছ আছামলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এফালে ওলাই আহি আছোঁ মোৰ ভণ্টিজনীৰ লগত, আৰু এজনী ভণ্টি স্কুলৰ পৰা আহি ঘৰতে আছেহি। তাৰপিছত দুইজনী মোক স্কুলৰ পৰা আহি সদায় কমপ্লেইন দিয়েহি আমি দুইজনী ওলাব নোৱাৰা হৈছোঁ, চবেই জোকাই বুলি। এগৰাকী আমাৰ খুৰী। মই ঘূৰি আহি তেওঁলোকৰ ঘৰতে অকণমান বহিলোহি। খুৰী কওকচোন। এজনী আমাৰ বোৱাৰী বুলি কৈ দিয়ক আকৌ। এজনী মোৰ নিজৰ বোৱাৰী, ভতিজা বোৱাৰী। আপোনালোকে যিমানখিনি পায় কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক বুলি কওক আকৌ। ছাবস্ক্ৰাইব আপোনালোকে ছাবস্ক্ৰাইব কৰক, হয় নহয়? ছাবস্ক্ৰাইব বুলি কৈ দিয়ক। ছাবস্ক্ৰাইব কৰক আপোনালোকে ন, হৈছে নাই? হৈছে লাইক কৰক, কমেণ্ট কৰক, কমেণ্ট কৰক, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। ভতিজা বোৱাৰী বহুত ভাল লাগে আমাৰ, বহুত আমাৰ নিজৰ। আমি মিলি থাকোঁ সদায়। আমি কেতিয়াবা আমি বিয়নি মেলো পাতোঁ। দুজনী আমি বহি গোটেইখনে থাকোঁ ধুনীয়াকৈ। সকলোৱে সহযোগ মৰম আৰু আশীৰ্বাদ কৰিব বুলি কৈ দিয়ক। কৰিব ছাবস্ক্ৰাইব কৰক। আমি এফালে অকণমান ওলাই গৈছিলোঁ, তাৰ পৰা আহি মেলি খুৰীহঁতৰ ইয়াতে অকণমান বহি আছোঁ। এই আমাৰ ভণ্টি দুজনী আছিলে, দুইজনী চাহ বনাই দিলে। এফালে কেমেৰাত ওলাবলৈ পাম বুলি পলাই আছোঁ। তাৰপিছত এইফালে আমাৰ টিকলু মিকলু খেলি আছে, ঢাকি পেলাই গ'লগৈ। এই আমাৰ তৰা বাইদেউ আমাৰ। তাৰপিছত আমাৰ এই ভণ্টি দুজনী আজি সদায় স্কুলৰ পৰা আহি মোক আপত্তি দিবলৈ আহে। দুইজনীক বোলে চবেই মানুহে জোকাইছে পৰিস্মিতা অভিনয় কৰাৰ কাৰণে। তাৰপিছত আপোনালোকক অনুৰোধ জনাইছোঁ যাতে বেয়াকৈ নোজোকাব। আৰু এতিয়া ঘৰলৈকে যাওঁগৈ আৰু। এই আমাৰ টিকলু মিকলু চাহ এইটো গামী আছে। নামটো কৈ দিয়াচোন দেহে। নমস্কাৰ নামটো কৈ দিয়া। নমস্কাৰ, নামটো চয়ন দাস। আকৌ এবাৰ কৈ দিয়া আকৌ। চয়ন দাস। ঘামি অৱস্থা দেখিছেনে? কৈ দিয়াচোন নামটো কৈ দিয়াচোন। নমস্কাৰ কৈ পেলাই কৈ দিয়া আকৌ নামটো। হেৰিয়ত দিবলৈ ৰ'বা হে। খুৰীহঁতৰ ঘৰৰ পৰা আহি আছোঁ আমাৰ ঘৰলৈ। এই শ্বৰ্টকাট মাৰোঁ, ৰাস্তাৰ ওপৰেদি যাবলৈ বেয়া পাওঁ কাৰণে শ্বৰ্টকাট মাৰি দিওঁ। এতিয়া ঘৰ পালোহি। এতিয়া অলপ পাছতে ল'ৰাটোৰ লগতে সিটো কৰি লাগি থাকিব লাগিব। এইফালে ঘৰ আহি পায় এইখিনিতে কথা এটা কওঁ। আমাৰ গাঁৱৰ বহুত মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে শুনি আমাৰো ভাল লাগিছে। মোৰ ফালৰ পৰা তেওঁলোকলৈ বহুত শুভেচ্ছা থাকিল, যাতে আগন্তুক দিনত আৰু ভাল ৰিজাল্ট আনি দিয়ে আৰু গাঁওখনৰ সুনাম কঢ়িয়াই আনে। এতিয়া আকৌ ল'ৰাটোৰ লগতে অকণমান লাগি মেলি ভাত খাবলৈ নিমন্ত্ৰণ এটা আছে আজি। গাঁৱৰে ভণ্টি এজনী ফাৰ্ষ্ট ডিভিজন সহ ছ'চিয়েল ছায়েন্সৰ লেটাৰ পালে। তেওঁলোকৰ ঘৰলৈ যাম এতিয়া। যদি সুবিধা পাওঁ আপোনালোকক দেখাম ভিডিঅ' কৰি, যদি সুবিধা নাপাওঁ নেদেখুৱাওঁ আৰু। যেতিয়া সন্তানে কষ্টৰ বিনিময় সুফল দিয়ে, পিতৃ মাতৃতকৈ সুখী মানুহ চাগে কোনোৱে নাথাকে। বাবা এইটো কি আঁকিলে? ঔটো বাবা। তাৰপিছত আৰু কৰি দিয়াচোন, এইটো লিখি দিয়াচোন। অকণমানিকৈ লিখাচোন। ইয়াত লিখা। এয়া ল'ৰাক অকণমান বহিছোঁ ল'ৰাৰ লগতে। তাৰপিছত পোৱালি এই আমাৰ বেটাই এইটো লিখিলে। বাবা দেহা মানুহে পাৰিলে। তাৰপিছত বিটো লিখি দিয়াচোন। বিটো সেইটো আকৌ বি তুমি লিখি দিয়াচোন। সৰুকৈ লিখিবা দেই দেহা। নহয় এইটো লিখি দিয়া এতিয়া। এয়া আমাৰ চয়ন বেটা অকণমান পঢ়া টেবুলত বহিছে। মন গ'লে পঢ়ে, মন নগ'লে নপঢ়ে।
এতিয়া পঢ়াটোক বোজা হিচাপে ল'বলৈ দিয়াটো ভুল, গতিকে ময়ো জোৰ জবস্তি নকৰোঁ, যেতিয়া মন যায় তেতিয়া সি পঢ়ে। তাৰপিছত এনেকুৱা অকণমানি ল'ৰা ছোৱালীক কেতিয়াও পঢ়াটোক বোজা হিচাপে ল'বলৈ দিব নালাগে। মৌখিকভাৱে হ'লেও শিকাই থাকিলে নিশ্চয় এদিন দুদিন কৰি মনত থাকিব। এইটো আকৌ সেইটো দি ইয়াত আছে। আৰু এফটো লিখাচোন, ইয়াত লিখি দিয়াচোন, দেখাই দিয়া মোক, লিখি পেলাই দেখুৱাই দিয়া। এইটো ইয়াত লিখি পেলাই দেখুৱাই দিয়াচোন। বাবা, আমাৰ ল'ৰাটো পাৰিলে দেই। এনেকুৱা অকণমানি ল'ৰা ছোৱালীক পঢ়াবলৈ হ'লে আমি খেলৰ দ্বাৰা, গানৰ দ্বাৰা, অভিনয়ৰ দ্বাৰা পঢ়ালেহে সোনকালে মনত ৰয়। AB কৰি এটা এটাকৈ যদি আমি পঢ়াই থাকোঁ তেতিয়াহ'লে মনত ৰখাটো অকণমান কঠিন হয়। গতিকে গানৰ সুৰত যদি ABCDখিনি পঢ়াওঁ, ক খ গ ঘখিনি পঢ়াওঁ, তেতিয়াহ'লে সোনকালে মনত থাকে। আৰু এটা কথা কওঁ আপোনালোকক, ল'ৰা ছোৱালীক বা সন্তানক পঢ়াবলৈ হ'লে মাকগৰাকী প্ৰথমতে শিক্ষিত হ'ব লাগিব। সন্তানক শিক্ষা দিবলৈ যাওঁতে মাতৃগৰাকী ফাৰ্ষ্ট অফ অল শিক্ষিত হ'ব লাগিব, তাৰপিছতহে সন্তানক পঢ়াব পাৰিব। মাতৃগৰাকী শিক্ষিত হ'বলৈ যাওঁতে আকৌ কন্যা সন্তান শিক্ষিত হ'ব লাগিব। কন্যা সন্তান শিক্ষিত হ'লেহে ভৱিষ্যতে এগৰাকী মাতৃ হৈ নিজৰ সন্তানক পঢ়াব পাৰিব। কিন্তু আজিকালি সমাজত দেখিছোঁ কন্যা সন্তানক পঢ়াব নিবিচাৰে, কিন্তু চাকৰি কৰা বোৱাৰী এজনীক চবকে লাগে। গতিকে কন্যা সন্তান শিক্ষিত হ'লেহে কাৰোবাৰ ঘৰৰ চাকৰি কৰা বোৱাৰী হ'ব, কাৰোবাৰ এগৰাকী ভৱিষ্যতে মাতৃ হ'ব, কাৰোবাৰ এগৰাকী শিক্ষিত পত্নী হ'ব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, ল'ৰাই হওক ছোৱালীয়ে হওক সমানে আগবাঢ়িবলৈ দিয়ক, কন্যা সন্তানকো শিক্ষা দিয়ক, তেতিয়া ল'ৰাৰ দৰে সমানে সমানে আগবাঢ়ি যাব পাৰিব। এইখিনিতে আৰু কথা এটা কওঁ, আমাৰ ল'ৰাৰ বাৰ্থডে 18 মে' আছিলে। আমি সেইদিনাখন কেক চেক একো কাটিব নোৱাৰিলোঁ। সেইদিনাখন আমাৰ ঘৰত সকাম আছিলে। আমাৰ ঘৰত প্ৰতি বছৰে বহাগ মাহৰ বৃহস্পতিবাৰে গুৰু সকাম পতা হয়। সেই সুযোগতে ল'ৰাৰ বাৰ্থডে নামত শৰাই এভাগ আগবঢ়ালোঁ। আপোনালোকে আশীৰ্বাদ কৰক যাতে ভৱিষ্যতে ভাল মানুহ হওক, সুস্থ হৈ থাকক, দীৰ্ঘায়ু কামনা কৰক, সেয়াই মোৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ। আৰু কেতিয়াবা কিতাপ পঢ়িবলৈ ক'লে ভাগৰ লাগিছে বুলি কয়, তাৰপিছত আকৌ কেতিয়াবা আকৌ নিজে আহি পেলাই পঢ়িম বুলি কয়। সেনেকুৱাই আৰু সৰু ল'ৰা ছোৱালী, যাতে মানে কিতাপ পঢ়াটো সিহঁতৰ মন যায় তেতিয়াই পঢ়িবলৈ দিব লাগে। আৰু যেনেকৈ ভুল মানে মৌখিকভাৱে হ'লেও শিকাই থাকিব লাগে ল'ৰা ছোৱালীক। আৰু এতিয়া সিহঁতৰ এতিয়া 3 বছৰ হৈছেহে, গতিকে সিহঁতক কিতাপ পঢ়াটো জোৰ জবস্তি কৰি পঢ়াবই লাগে বুলি কেতিয়াও মই নাভাবোঁ। গতিকে মৌখিকভাৱে হ'লেও শিকাই থাকিব লাগে। আৰু আপোনালোকক আৰু এটা কথা কওঁ, মই আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এই চেনেলটোক মৰম আৰু আশীৰ্বাদ কৰক, ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কিতাপ পঢ়া